নমস্কাৰ ইডিয়ন জব আপডেট চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাই ফাইনেন্স ডিপাৰ্টমেণ্ট অসম চৰকাৰৰ তৰফৰ পৰা এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে আৰু এই ঘোষণাটো আমাৰ কৰ্মচাৰীসকলৰ লগতে সংশ্লিষ্ট বিভাগৰ যি DDO-সকল আছে DDO-সকলৰ বাবে আগবঢ়োৱা হৈছে আৰু ইয়াত কোৱা হৈছে যে অসম চৰকাৰৰ সকলো কৰ্মচাৰী তথা DDO-সকলৰ বাবে গুৰুত্বপূৰ্ণ তথ্য আগবঢ়োৱা হৈছে বিষয়বস্তু ভালদৰে পঢ়ক আৰু শীঘ্ৰেই পালন কৰক বুলি এক গুৰুত্বপূৰ্ণ ঘোষণা কৰা হৈছে আৰু বিষয়বস্তুখিনি কি সেইখিনি আপোনালোকে ইয়াত চাই ল'ব পাৰিব ইয়াত চাওক ইয়াত আপুনি অসম চৰকাৰৰ কৰ্মচাৰী নেকি যদি হয় তেন্তে এই তথ্য আপোনাৰ বাবে ৰাজ্য চৰকাৰৰ অধীনস্থ সকলো কৰ্মচাৰীকে তলত উল্লেখিত সবিশেষসমূহ ফিন আছাম পৰ্টেলটোৰ নাম ইয়াত দিয়া হৈছে পৰ্টেলটোৰ যিটো এড্ৰেছ দিয়া হৈছে fin.assam.gov.in পূৰণ কৰিবলৈ নিৰ্দেশ জনোৱা হৈছে আৰু সবিশেষসমূহ তলত দিয়া হৈছে সবিশেষৰ তালিকা হৈছে জন্মৰ তাৰিখ দিব লাগিব চৰকাৰী সেৱাত প্ৰৱেশৰ তাৰিখ অৰ্থাৎ এপইণ্টমেণ্ট ডেট অফ এপইণ্টমেণ্ট দিব লাগিব তাৰপিছত পেঞ্চনৰ তাৰিখ পেঞ্চনৰ আপোনাৰ শ্ৰেণী OPS হয় নে NPS হয় সেইটো দিব লাগিব OPS NPS যিহেতু দিব লাগিব গতিকে সকলো কৰ্মচাৰীয়ে এই যি তথ্য আছে এই তথ্যখিনি দিব লাগিব তাৰপিছত পান কাৰ্ডৰ সবিশেষ দিব লাগিব জীৱন সংগীৰ নাম দিব লাগিব তাৰপিছত আপোনালোকে দিব লাগিব শিক্ষাৰ সবিশেষত অৰ্থাৎ সৰ্বশেষত লাভ কৰা ডিগ্ৰীৰ সম্পূৰ্ণ বিৱৰণ দিব লাগিব তাৰপিছত অনুগ্ৰহ কৰি মন কৰিবলগীয়া বুলি ইয়াত লিখি দিছে অসম চৰকাৰৰ সকলো কৰ্মচাৰী আৰু DDOয়ে জানিবলগীয়া গুৰুত্বপূৰ্ণ তথ্য বুলি লিখা হৈ আছে আৰু ইয়াত দিয়া হৈ আছে যে কৰ্মচাৰী আৰু DDOসকলে মন কৰিবলগীয়া পদক্ষেপসমূহ এক নম্বৰত দিছে DDOৰ দ্বাৰা বৈধতা প্ৰাপ্ত তথ্য কৰ্মচাৰীয়ে নিজেই স্বসেৱা অৰ্থাৎ ESS মডিউলত প্ৰদান কৰিব পাৰিব দুই নম্বৰ পইণ্টত আছে যদি কৰ্মচাৰীয়ে প্ৰয়োজনীয় বিৱৰণসমূহ প্ৰদান নকৰে তেন্তে DDOয়ে কৰ্মচাৰীৰ হৈ তথ্যখিনি আগবঢ়াব পাৰিব ৩ নম্বৰ দিছে যিকোনো ক্ষেত্ৰত তথ্যসমূহ DDOৰ দ্বাৰা প্ৰমাণিত বুলি প্ৰমাণ হ'ব লাগিব আৰু ৪ নম্বৰত আছে DDOয়ে তথ্যসমূহ সিস্টেমত উন্নীত কৰিলে সেইখিনি সঞ্চয় কৰা হ'ব আৰু ইয়াৰ পৰিৱৰ্তন নহ'ব আৰু তলত এটা সুন্দৰকৈ এটা কথা লিখি দিছে আপোনাৰ সাৱধানতাই ভুল নোহোৱাকৈ তথ্য প্ৰৱেশ কৰাত সহায় কৰিব আপুনি আপোনাৰ সবিশেষসমূহ সাৱধানে পূৰণ কৰাটো অতি প্ৰয়োজনীয় ইয়াত অতি প্ৰয়োজনীয় বুলি সাৱধানে পূৰণ কৰাটো প্ৰয়োজনীয় বুলি এইভাবেই কোৱা হৈছে যিহেতু আমাৰ যেতিয়া সিস্টেমত এইখিনি উন্নীত কৰা হ'ব উন্নীত কৰাৰ লগে লগে ইয়াক সঞ্চয় কৰা হ'ব আৰু ইয়াক পিছলৈ পৰিৱৰ্তন কৰা নহ'ব বুলি ইয়াত উল্লেখ কৰিছে ৪ নম্বৰ পইণ্টত গতিকে এই তথ্যখিনি আপোনালোকে দিওঁতে খুব সাৱধান হ'ব লাগিব আৰু এই সাৱধান হোৱাটো আপোনালোকৰ বাবে প্ৰয়োজনীয় আৰু এনে ধৰণৰ যিবিলাক আপডেট আছে আপডেটবিলাক আমি সদায় আপোনালোকক দিব চেষ্টা কৰোঁ গতিকে আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ'বোৰ চাই থকাৰ লগতে যিসকল আমাৰ চেনেলত নতুন তেখেতসকলে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব ধন্যবাদ